হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি মই বনাবলৈ লৈছোঁ মালপোৱা বনাইছোঁ। মই কেৱল আটাৰে বনাইছোঁ, পিঠাগুড়ি ব্যৱহাৰ কৰা নাই। একেবাৰে সহজে বনাইছোঁ। কেতিয়াবা এনেকুৱা হয়, পিঠাগুড়ি খুন্দিবলৈ সময় নাথাকে বা কিবা অসুবিধাও হয়, তেতিয়া অকল আটাৰে এনেদৰে বনাই খাই চাব পাৰে। মই আগতেও বনাইছোঁ, খাবলৈ ভাল হয়। সেইটো কাৰণে ভিডিঅ' কৰি আপোনালোকলৈও আগবঢ়াইছোঁ। পিঠাগুড়ি নোহোৱাকৈও আটাৰে এনেদৰে বনাই খাই চাব পাৰে। ব'লকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মালপোৱা বনাবলৈ মই এইখিনি বস্তুখিনি যোগাৰ কৰি লৈছোঁ। ইয়াতে মই লৈছোঁ বেকিং লাগিব, অকণমান নিমখ লাগিব, পানী আৰু দুকাপ আটা লৈছোঁ। কেইটামান চফ আৰু অকণমান ডালচেনি দিছোঁ। আপোনালোকে ইলাচি থাকিলে ইলাচিও দিব পাৰে গোন্ধটোৰ কাৰণে। আৰু এই আটা জোখা কাপেৰে একাপ গুড় লৈছোঁ। বেছিকৈ যদি খায় গুড় বেছিও ল'ব পাৰে। এতিয়া পানী দি পিনে গুড়খিনি প্ৰথমতে গুলি ল'ব লাগিব, তাৰপাছত চেকি ল'ম। গুড়খিনিত বালি থাকে যে প্ৰায় গুড়বিলাকত, সেইটো কাৰণে পানী দি প্ৰথমতে গুলি তাৰপাছতে চেকি ল'ব লাগিব। এয়া গুড়খিনিত মই এতিয়া পানী দি দিলোঁ। পানী দি ভালদৰে এইখিনি মিলাই ল'ব লাগিব। এয়া মোৰ গুড়খিনি গুলি লোৱা হৈ গ'ল। এতিয়া বেলেগ এটা পাত্ৰত চেকি ল'ম। কি ওলাইছে দেখিছেনে? এইবিলাক কিবা কিবি থাকে, সেইটো কাৰণে মই ভালদৰে চেকি লওঁ। এয়া গুড়খিনি মই ভালদৰে চেকি ল'লোঁ। লৈ এতিয়া ইয়াতে আটাখিনি দি অলপ অলপকৈ দি মিলাই যাম। ইয়াতে মই পানী আৰু দিব লাগিব। গুড়খিনি গলাইহে লৈছিলোঁ অলপ পানী দি। এতিয়া পানী আৰু অলপ দি দিওঁ, আৰু অলপ পানী দি দিওঁ, আৰু একাপ আটা দিবলৈ আছে। এতিয়া একাপো দি দিছোঁ। গোটেইখিনি দিয়া নাই, মই চাই লওঁ অকণমান। মিঠাটো আকৌ কমিলে বেয়া হ'ব খাবলৈ। গোটেই কাপ আটা দি দিলোঁ মই। মিঠাটো ঠিকে আছে। পানী আৰু অকণমান লাগিব। এতিয়া অকণমান নিমখ দি দিছোঁ। মিঠা বস্তু অকণমান নিমখ দি দিলে ভাল লাগে সোৱাদটো। বেকিং এখন চামুচেৰে এচামুচ দিছোঁ। ভালদৰে মিলাই ল'ম এতিয়া। এয়া মোৰখিনি ফেটি লোৱা হৈ গ'ল। ইমানটো জোখত ৰাখিছোঁ। পানীটো চাব, একেবাৰতে দি দিব নালাগে, মই কমকৈ দি আছোঁ, নহ'লে আকৌ বেছি হৈ যাব। ইমানটো জোখত ৰাখি দিলোঁ। এতিয়া আধা ঘণ্টা 45 মিনিটমান ঢাকি ৰাখি দিম। তেতিয়ালৈকে এইখিনি মই গৰম কৰি খুন্দি লওঁ, তাৰপাছতে ইয়াতে দি দিম। আকৌ যদি এইখিনি ডাঠ হৈ আহে অকণমান পানী মিলাই দিব লাগিব। এইফালে গেছ অন কৰি মই কাঁহীখন পাতি ল'লোঁ। এইখিনি মোৰ 45 মিনিটতকৈ বেছিহে হ'ল, 1 ঘণ্টামান হৈ গ'ল।
এনেকুৱা হৈছে মাজতে মই চফ আৰু ডালচেনি পিচি পিনে ইয়াত মিলাই দিলোঁ তেতিয়া ফ্লেভাৰটো ধুনীয়াকৈ ওলাব গোন্ধটো ইয়াত আৰু পানী মিহলি নকৰিলেও হ'ব যদি ডাঠ হৈ যায় তেতিয়া অলপ পানী মিলাই দিব লাগে এতিয়া জুইটো ঠিকে আছে গেছৰ জুই হাইত ৰাখি অকণমান কেৰাহীখন গৰম হ'বলৈ দিছোঁ এতিয়া কেৰাহীখন গৰম হৈ আহিলে ইয়াত মই তেল দি দিছোঁ ৰিফাইন তেল অলপ সৰহ হ'লে ভাল এতিয়া ভালদৰে গৰম হ'বলৈ দিম এই ধৰণে অকণমান দি চাব লাগে তেলটো গৰম হ'লে নাই চাবলৈ যদি গৰম হয় এনেদৰে ওপৰলৈ উঠি আহিব এই ধৰণৰ এখন হেতা লৈ লৈছোঁ সৰু অকণমানি আপোনালোকে নিজৰ জোখত দিব আৰু অলপ ফুলি অহাৰ পাছত মই এনেদৰে আকৌ লৰাই দিছোঁ ইয়াৰ পাছত এনেদৰে লৰাই মই ভাজি থাকিম গেছটো ল' ফ্লেমত ৰাখিছোঁ মাজে মাজে আকৌ মই মিডিয়ামতো ৰাখোঁ ইমানখিনিলৈকে ভাজিছোঁ মই ইমানটো কালাৰ অহালৈকে দেখিছেনে আটা গুড়িৰে বনোৱা মালপোৱা কিমান ধুনীয়াকৈ ফুলি আহিছে খাবলৈও খুব ভাল লাগে অলপ ফুলি অহাৰ পাছত হেতাখনেৰে এনেদৰে তেলটো যদি ওপৰত দি দিয়া হয় আৰু অলপ বেছিকৈ ফুলি আহে এনেদৰে মই গোটেইখিনি পিঠা ভাজি লওঁ এতিয়া এটা সিজাৰ পাছত এনেদৰে ছাইডলৈ নি লৈছোঁ নি আকৌ এটা দি দিছোঁ একেই ধৰণেৰে দেখিছেনে আকৌ ফুলি আহিছে ধুনীয়াকৈ এয়া মোৰ মালপোৱা বনাই ৰেডি হৈ গ'ল দুকা বাটাত মোৰ ইমানখিনি ওলাইছে সৰু ডাঙৰ কৰাটো বাৰু নিজৰ ওপৰত কথা এয়া মই এটা ভাঙি দেখুৱাইছোঁ ওপৰটো অকণমান টান হৈছে আৰু ভিতৰলৈকে একদম ধুনীয়াকৈ সিজি গৈছে গৰমে গৰমে খালে বেছি ভাল লাগে খাবলৈ ঠাণ্ডা হ'লে অলপ কোমল হৈ যায় দেখাত কেৱল আটাৰে বনোৱা মালপোৱা যেন লাগিছেনে বাৰু আপোনালোকেও এনেদৰে বনাই খাই চাব বুলি আশা কৰিলোঁ আৰু বনাই খাই কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে বাৰু যদি ভাল পাইছে লাইক এটা কৰিব আৰু আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব তেওঁলোকেও সহজে বনাই খাব পাৰিব এনেদৰে